सब्सक्राइब करें हमारे चैनल को और यदि सब्सक्राइब कर लिया है तो नया वीडियो का नोटिफिकेशन मोबाइल में प्राप्त करने के लिए बेल आइकन को दबाइए। नमस्कार बंधु बान्धवीসকল, আজি আমি আলোচনা কৰিম টেট পৰীক্ষাৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ বিষয় অসমীয়া পাৰ্ট 2। যদি আপোনালোকে পাৰ্ট 1ৰ ভিডিও চোৱা নাই তেন্তে তলত ডেসক্ৰিপচনত ভিডিওৰ লিংক দিয়া আছে, তাত গৈ চাই ল'ব পাৰে। তেন্তে বলক সময় নষ্ট নকৰাকৈ আমাৰ ভিডিওলৈ আগবাঢ়ো। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে অসমীয়া ভাষাত প্ৰভাৱ পেলোৱা এটা উল্লেখযোগ্য ভাষাগোষ্ঠীৰ নাম উল্লেখ কৰা। নেপালী, তিব্বত বৰ্মী, দ্ৰাবিড়, বড়ো ভাষা। সো গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ, তিব্বত বৰ্মী। অনুস্বার আৰু বিসৰ্গক কি বৰ্ণ বোলে? স্বৰবৰ্ণ, অযোগবাহ বৰ্ণ, প্লুটোস্বৰ, ব্যঞ্জন বৰ্ণ। সো গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অনুস্বৰ আৰু বিসৰ্গক অযোগবাহ বৰ্ণ বোলে। অপশ্যন নম্বৰ খ। শংকৰদেৱে ৰচনা কৰা অন্তিমখন নাট হৈছে কেলিগোপাল, কালীয় দমন, ৰাম বিজয়, ৰুক্মিণী হৰণ। গতিকে শুদ্ধ উত্তৰটো হ'ব শংকৰদেৱে ৰচনা কৰা অন্তিমখন নাট হৈছে ৰাম বিজয়। প্ৰতিমাখন সৰু কীৰ্ত্ৰ নিভাজ খুনৰ চন্দ্ৰকুমাৰ আগৰৱালাৰ কাব্যথি সম্পৰ্কে এইখন কাৰ উক্তি? লক্ষ্মীনাথ বেজবৰুৱা, ডক্টৰ বাণীকান্ত কাকতি, ডক্টৰ মহেশ্বৰ নেওগ, সত্যনাথ বৰা। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা। 12 বছৰ বয়সত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক কাৰ টোলত পঢ়াবলৈ পঠোৱা হৈছিল? অনন্ত কন্দলীৰ, ব্ৰজেন্দ্ৰ কন্দলীৰ, মহেন্দ্ৰ কন্দলীৰ, নৰেন্দ্ৰ কন্দলীৰ। সো গতিকে শুদ্ধ উত্তৰটো হ'ব 12 বছৰ বয়সত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহেন্দ্ৰ কন্দলীৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল। অপশ্যন নম্বৰ গ। মানুহে সুখ দুখৰ কথা পাতিবলৈ কি ভাষা ব্যৱহাৰ কৰে? মাতৃভাষা, ইংৰাজী ভাষা, দোৱান, হিন্দী ভাষা। গতিকে শুদ্ধ উত্তৰটো হ'ব মানুহে সুখ দুখৰ কথা পাতিবলৈ মাতৃভাষা ব্যৱহাৰ কৰে। মাটিৰ মানুহ বুলিলে কাক বুজায়? মৰা মানুহ, দুষ্ট প্ৰকৃতিৰ মানুহ, আদবলীয়া মানুহ, নিচেই হোজা মানুহ। গতিকে শুদ্ধ উত্তৰটো হ'ব নিচেই হোজা মানুহ। অপশ্যন নম্বৰ ঘ। 1918 চনত চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদনা কৰা কাকতখন হৈছে জোনাকী, অসমীয়া, মৌ, বিজুলী। আমাৰ শুদ্ধ উত্তৰটো হ'ব 1918 চনত চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদনা কৰা কাকতখন হৈছে অসমীয়া। অপশ্যন নম্বৰ খ ইজ দ্য কাৰেক্ট এনচাৰ। মাতৃভাষা আমাৰ প্ৰিয় কিয়নো ই অতি সহজ। এই ভাষা পৰিয়ালৰ লোকসকলে কয়। এই ভাষাৰ সৈতে আমি জন্মৰ পৰা জড়িত। ই শুনিবলৈ অতি শুৱলা। মাতৃভাষা আমাৰ প্ৰিয় কাৰণ আমি এই ভাষাৰ সৈতে জন্মৰ পৰা জড়িত। আজি আমাৰ শেষৰ প্ৰশ্নটো হৈছে তলৰ কোনটো বিপৰীত লিংগ শুদ্ধ নহয়? অভিনেতা অভিনেত্ৰী, শ্ৰীমান শ্ৰীমতী, কলা কালৰী, বগা বগী। সো গতিকে শুদ্ধ উত্তৰটো হ'ব কলা কালৰী। অপশ্যন নম্বৰ গ। আজি এইকেইটাই আছিল গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ যিকেইটা মই বাছি ওলাইছিলোঁ। সো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো যদি ভাল লাগে প্লিজ 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 মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বিদায় লৈছোঁ। পুনৰ আন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে বাই বাই, টেক কেয়াৰ, এনজয়।